এ ভাই আজি ক'ত যাবি পানী তুলিবে? আজি পাগলা ঘাটকে যাম দেই, তাতে ঘাটটো বঢ়িয়া বোলে। ও কি বাবা তাতে বহি আছা তহঁতে? অ বাবা বলবম। ঐ তই আমাৰ লগত নাযা নেকি আজি বলবমত? মই বলবো মই নাযাওঁ দে ভাই। গীতের উপদেশতে চলা মানুহ। আজি 10 বছৰ ধৰি মই গীতের উপদেশ মতে জীৱনটো আগবঢ়াই নি আছো দে। তই ইমান ধাৰ্মিক, এই তাক আগে পিছে ইমান ধাৰ্মিক দেখা নাছিলোৱে মই। হয় দে ভাই, তোৰ দৰে ধাৰ্মিক মানুহ আজিৰ দিনত পাবৰে নাই। যি আজিৰ দিনতো এই গীতা মহাভাৰতৰ মতে চলি আছে। এই তহঁতে বুজি পোৱা নাই মই সেই গীতা মহাভাৰতৰ কথা কোৱা নাই। মোৰ তিৰিৰ নাম গীতিয়া, মই তাৰ উপদেশ মতে চলো। বাঞ্চৰি কি দিন হৈছো নাই।